অতিচমু প্ৰশ্নৱলী মগনিয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ মগনিয়াৰ পাঠটি কথা কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। ২ নম্বৰ কবি যতীন্দ্ৰনাথ দুৱৰাই ক'ত কেনেকৈ কৰ্মজীৱনৰ পাতনি মেলিছিল? উত্তৰ কবি যতীন্দ্ৰনাথ দুৱৰাই ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউচনত কৰ্মজীৱনৰ পাতনি মেলিছিল। ৩ নম্বৰ যতীন্দ্ৰনাথ দুৱৰাই ক'ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল? উত্তৰ যতীন্দ্ৰনাথ দুৱৰাই ১৯৪৫ চনত ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমাল কানৈ কলেজ স্থাপিত হোৱাত দুৱৰা অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হয়। এই পদৰ পৰাই তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। ৪ নম্বৰ যতীন্দ্ৰনাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন অধিৱেশনত সভাপতিত্ব কৰিছিল? উত্তৰ যতীন্দ্ৰনাথ দুৱৰাই ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৪ৰ্থ অধিৱেশনত সভাপতিত্ব কৰিছিল। ৫ নম্বৰ মগনিয়াৰ আৰু কবিৰ মাজত সাদৃশ্য থকা বিষয়টো কি? উত্তৰ মগনিয়াৰ আৰু কবিৰ মাজত সাদৃশ্য থকা বিষয়টো হৈছে আন্তৰিকতা। অতিচমু প্ৰশ্নৱলী সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন? এইটো প্ৰশ্ন ২০১২, ২০১৯ আৰু ২০২২ চনত আহিছিল। উত্তৰ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী হ'ল যতীন্দ্ৰনাথ দুৱৰা। ২ নম্বৰ অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা কবিতা ৰচক কোন? এইটো প্ৰশ্ন ২০১৩ চনত আৰু ২০১৬ চনত আহিছিল। উত্তৰ অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা কবিতাৰ ৰচক যতীন্দ্ৰনাথ দুৱৰা। ৩ নম্বৰ যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম কি? এইটো প্ৰশ্ন ২০১৭ চনত আহিছিল। উত্তৰ যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতাৰ পুথিখনৰ নাম কথা কবিতা। ৪ নম্বৰ উমৰ তীৰ্থ কবিতা পুথিৰ মূল কি? এইটো প্ৰশ্ন ২০১৫ আৰু ২০১৮ আহিছিল। উত্তৰ ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়াত হৈছে উমৰ তীৰ্থ কবিতা পুথিৰ মূল। খ চমু প্ৰশ্নাৱলী ১ নম্বৰ মগনিয়াৰজনৰ শৰীৰৰ চমু বৰ্ণনা দিয়া। এই প্ৰশ্নটো আহিছিল ২০১৬ চনত। উত্তৰ কবিয়ে লগ পোৱা মগনিয়াৰজন আছিল বুঢ়া বেমাৰী। তেওঁৰ গাৰ হাড় ছাল ওলোৱা, ওঠ দুটা খেটা আৰু চকু দুটা ৰঙা আছিল। মগনিয়াৰজনৰ সৰ্বশৰীৰত দৰিদ্ৰতাৰ চিন স্পষ্ট হৈ আছিল। তেওঁৰ উখহা অপৰিষ্কাৰ হাত আৰু গাত ফটা কাপোৰ আছিল। এয়া যেন দৰিদ্ৰতাৰ এক জ্বলন্ত শোকলগা দৃশ্য। ২ নম্বৰ যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যপুথিৰ বাবে কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? এইটো প্ৰশ্ন আছিল ২০১৫ চনত। উত্তৰ যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্যপুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ৩ নম্বৰ যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা। এইটো প্ৰশ্ন আহিছিল ২০১৪ চন আৰু ২০১৭ চনত। উত্তৰ যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম হ'ল আপোন সুৰ আৰু মিলনৰ সুৰ। ৪ নম্বৰ যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ কথা কবিতাটো কোনগৰাকী ৰুছ সাহিত্যিকৰ কোনটো কবিতাৰ লগত সাদৃশ্য আছে? এই প্ৰশ্নটো আহিছিল ২০১৫ আৰু ২০১৯ চনত। উত্তৰ যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ কথা কবিতাটো ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাৰ লগত সাদৃশ্য আছে। ৫ নম্বৰ কথা কবিতাৰ দুটা বৈশিষ্ট্য লিখা। এইটো আহিছিলে ২০১৮ চনত। উত্তৰ কথা কবিতাৰ দুটা বৈশিষ্ট্য হ'ল কথা কবিতা এবিধ কবিতাই ই ব্যঞ্জনাময়ী গদ্যত ৰচিত। কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্ৰায়ে ৰূপকাত্মক। ৩ নম্বৰ কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। ৪ নম্বৰ কথা কবিতাত ভাৱেই প্ৰধান বস্তু। ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। যতীন্দ্ৰনাথ দুৱৰাৰ উমৰ তীৰ্থ কোনগৰাকী ফাৰ্চী চুফী কবিৰ কাব্যৰ ভাৱানুবাদ? উত্তৰ যতীন্দ্ৰনাথ দুৱৰাৰ উমৰ তীৰ্থ ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়াতৰ ভাৱানুবাদ। ৭ নম্বৰ ৰুছ সাহিত্যিক তুৰ্গেনিভৰ কোনটো কথা কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে? উত্তৰ ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে। গ ৰচনাধৰ্মী প্ৰশ্নাৱলী কি হ'ল একো কথা নাই? ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান। কথাষাৰ কোনে কি প্ৰসংগত কৈছিল? কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। প্ৰশ্নটো ২০১৭ আৰু ২০২২ চনত আহিছিল। উত্তৰ উক্ত কথাষাৰ যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ নামৰ কথা কবিতাটোৰ পৰা তুলি অনা হৈছে। কথাষাৰ মগনিয়াৰজনে কবিক উদ্দেশ্যি কৈছিল। কবিয়ে এদিন ৰাস্তাৰে গৈ থাকোঁতে এজন মগনিয়াৰ লোক পাইছিল। মগনিয়াৰজনৰ হাড় ছাল ওলোৱা
বুঢ়া খেতা, ওঠৰ চকু ৰঙা আৰু ফটা কাপোৰ পৰিধান কৰা। কবিয়ে সুন্দৰকৈ বুজি পাইছিল যে তেওঁ দৰিদ্ৰতাৰ কবলত পৰি শুকাই ক্ষীণাই গৈছে। সৰ্বদেহত দৰিদ্ৰতাৰ চিন পৰিস্ফুট। মগনিয়াৰজনে হাত মেলি কবিৰ পৰা অকণমান সহায় বিচাৰিছিল, কিন্তু মগনিয়াৰজনক দিব পৰাকৈ সেই সময়ত কবিৰ ওচৰত একো নাছিল। সেই সময়ত মগনিয়াৰজনৰ দৰে কবিয়েও নিজকে অসহায় অনুভৱ কৰিছিল। মগনিয়াৰজনৰ প্ৰতি কবিৰ অন্তৰত সহানুভূতিৰ বাহিৰে দিবলৈ একো নাছিল। সেয়ে মানৱীয় সহানুভূতিৰে কবিয়ে মগনিয়াৰজনৰ হাত দুখন সাবটি ধৰি নিজৰ অৱস্থাটো প্ৰকাশ কৰিছিল। কবিৰ ব্যৱহাৰত মগনিয়াৰজন আশ্চৰ্য আৰু অভিভূত হ'ল। মুখত মধুৰ মাত এষাৰেও কেতিয়াবা বহুমূলীয়া দান হ'ব পাৰে। কবিৰ ব্যৱহাৰৰ প্ৰত্যুত্তৰত মগনিয়াৰজনে উক্ত কথাষাৰ কবিক কৈছিল। মগনিয়াৰজনৰ বাবে এয়েই মহৎ দান। সেয়েহে মগনিয়াৰজনে কবিক অশেষ ধন্যবাদ জনাইছিল। দুখীয়াৰ প্ৰতি মানৱতাবোধে যে সৰ্বশ্ৰেষ্ঠ দান, সেই কথা কবিয়ে নিজেও বুজি পাইছিল। দৰিদ্ৰতাৰ প্ৰতি থকা আন্তৰিক সহানুভূতি এই কথাষাৰৰ মাজত সুন্দৰকৈ প্ৰকাশ পাইছিল। মগনিয়াৰজনে কবিৰ পৰা কোনো বস্তু পোৱা নাছিল যদিও তেওঁৰ প্ৰতি কবিয়ে যি আন্তৰিকতা দেখুৱাইছিল তাকেই তেওঁ মহৎ দান বুলি ধৰি লৈছিল। কবি আৰু মগনিয়াৰ দুজনৰ মাজত আন্তৰিকতাই জন্ম দিয়া সম্পৰ্কক লৈ দুয়ো তৃপ্ত। সেয়ে অভিমান সংকোচ আদি পৰিত্যাগ কৰি দুয়ো দুয়োকে মানৱীয় স্নেহেৰে আঁকোৱালি লৈছে। স্নেহ, আন্তৰিকতা আৰু মানৱতাৰ মাজত বিচাৰি পাইছে জীৱনৰ অমূল দান আৰু জীয়াই থকাৰ প্ৰেৰণা। ২ নম্বৰ। ককাই, মোৰ ওপৰত খং নকৰিব, মোৰ হাতত একোৱেই নাই। কোনে কি প্ৰসংগত এই কথাখিনি কৈছিল জুকিয়াই লিখা। উত্তৰ: যেতিয়া মগনিয়াৰজনে কঁপা শৰীৰে আহি কবিৰ আগত হাত পাতি থিয় হৈ আছিল, কবিয়ে নিজৰ চোলাৰ মোনাত হাত সুমুৱাই একোকে পোৱা নাছিল। তেতিয়া মগনিয়াৰজনক উদ্দেশ্যি প্ৰশ্নউদ্ধৃত কথাখিনি কবিয়ে কৈছিল। এদিন কবি বাটেৰে গৈ থাকোঁতে এজন বুঢ়া বেমাৰে জীৰ্ণ কৰা হাড় ছাল ওলোৱা মগনিয়াৰ আহি কবিৰ ওচৰত থিয় হ'লহি। ওঠ খেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ পৰিধান কৰা মগনিয়াৰজনে হাত মেলি কবিৰ পৰা অকণমান সহায় বিচাৰিছিল। কবিয়ে চোলাৰ মোনাত হাত সুমুৱাই একোকে নাপালে। টকা, ঘড়ী, ৰুমাল একোৱেই অনা নাছিল। মগনিয়াৰজনে তেতিয়াও কবিৰ ওচৰত হাত পাতি থিয় দি আছিল আৰু তেওঁৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছিল। মগনিয়াৰজনৰ ওপৰত নিজৰ অসহায় অৱস্থাটোৰ বাবে কবি ব্যথিত হৈ পৰিছিল। তেতিয়া মগনিয়াৰজনৰ কঁপা হাত দুখন সাবটি ধৰি কবিয়ে প্ৰশ্নউদ্ধৃত কথাখিনি কৈছিল। কথা কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। এই প্ৰশ্নটো 2022, 2014, 2019 আৰু 2020ত আহিছে। উত্তৰ: কোনো আবেদনশীল বা ভাৱাভিযোগ পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ ঘাইকৈ কাব্য ভাৱনোৰঞ্জিত গদ্যত লিখা নাতি দীৰ্ঘ ৰচনাই হ'ল কথা কবিতা। কথা কবিতা এবিধ কবিতায়ে, কিন্তু ইয়াত ভাৱ প্ৰকাশৰ মাধ্যমৰূপে ব্যঞ্জনাময়ী গদ্যৰ কথাকহে নিৰ্বাচন কৰি লোৱা হয়। অনুভূতিমূলক, সহজবোধ্য, কল্পনাপূৰ্ণ আৰু ব্যক্তিগত হৈও নৈৰ্ব্যক্তিক গদ্যত লিখা চিত্ৰধৰ্মী কবিতায়ে কথা কবিতা। ড বাণীকান্ত কাকতিৰ মতে কথা কবিতা গদ্যত লিখা কবিতা। কথা কবিতাৰ 5টা বৈশিষ্ট্য। কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্ৰায়ে ৰূপকাত্মক। খ. কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। গ. ভাৱেই ইয়াৰ প্ৰধান বস্তু, ইয়াত মাত্ৰ এটাহে কেন্দ্ৰস্থ ভাৱ থাকে। খ. কথা কবিতাত ধ্বনি ভাষাৰ ব্যঞ্জনামথন। ঙ. কথা কবিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুৰ সজীৱতা আৰোপ কৰা। 2014 পেপাৰখন আলোচনা কৰিব লৈছোঁ। ইয়াত আহিছিলে 1 নম্বৰ খ. যতীন্দ্ৰনাথ দুৱৰাই কথাত ৰচনা কৰা পুথিখনৰ নাম কি? উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাই কথাত ৰচনা কৰা পুথিখনৰ নাম কথা কবিতা। 2018ত আহিছিলে মগনিয়াৰ কথা কবিতাৰ মূল ভাৱ তোমাৰ ভাষাত লিখা। উত্তৰ: মগনিয়াৰ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। কবিতাটোৰ মূল বক্তব্য হৈছে ব্যক্তিৰ হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা। ইয়াত মগনিয়াৰজনে সমাজৰ দলিত, শোষিত শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে। দৈনন্দিন জীৱন ধাৰণৰ মৌলিক প্ৰয়োজনখিনিৰ পৰাও তেওঁলোক বঞ্চিত। মগনিয়াৰজনক দেখা পাই কবিৰ নিজৰ নিজ স্বৰূপটো উপলব্ধি কৰিছে, যাৰ বাবে তেওঁ মগনিয়াৰজনৰ হাতখন সাবটি ধৰি অকণমান সহানুভূতি প্ৰদৰ্শন কৰিছে। ইফালে মগনিয়াৰজনে কবিৰ এই কৰ্মত আচৰিত হৈছে, কিয়নো সমাজৰ তথাকথিত
ধনাঢ্যসকলে এনেদৰে কেতিয়াও তেওঁক সহানুভূতিৰ আৰু আন্তৰিকতা দেখুওৱা নাছিল। সেইখিনিৰ বাবে তেওঁ কবিক কৃতজ্ঞতা জনাইছে। 2020 পেপাৰখন কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি? উত্তৰ: কথা কবিতা 19 শতিকাৰ উল্লেখযোগ্য সৃষ্টি। মগনিয়াৰ পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা। উত্তৰ: মগনিয়াৰ বনফুল কবি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা লোৱা হৈছে। কবিয়ে এদিন বাটেদি গৈ থাকোঁতে হাড় ছাল ওলোৱা এজন বুঢ়া বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত হাত পাতি থিয় হ'লহি। মগনিয়াৰজনৰ খেতা পৰা ওঠ, চকু ৰঙা আৰু ফটা চিটা কাপোৰে দৰিদ্ৰতা ৰূপটো দেখি কবিৰ মন ব্যথাৰে ভৰি পৰিল। মগনিয়াৰজনে উখহা অপৰিষ্কাৰ হাত মেলি কবিক সহায় বিচাৰিলে। কবিয়ে চোলাৰ মোনাত হাত সুমুৱাই একোকে নাপালে। কবিয়ে নিজৰ লগত টকা, ঘড়ী, ৰুমাল একোৱেই অনা নাছিল। সেই দুখজনক দৃশ্য কবিৰ সহ্য নহ'ল আৰু সমস্ত আন্তৰিকতা উজাৰি দি কবিয়ে মগনিয়াৰৰ হাত দুখন সাৱটি ধৰিলে আৰু তেওঁৰ ওচৰত দিবলৈ যে একোৱেই নাই তাকো কৈ দুখ প্ৰকাশ কৰিলে। মগনিয়াৰজনে কবিৰ দুচকুত নভবা এক আন্তৰিকতা দেখিবলৈ পালে। মগনিয়াৰজনৰ বাবে এয়া আছিল মহৎ দান। খেতা ওঠ দুটাৰে মগনিয়াৰজনৰ এই দানৰ বাবে কবিৰ অন্তৰেৰে ধন্যবাদ জনালে। কবিয়েও লগৰীয়া সদৃশ মগনিয়াৰজনৰ পৰাও এটা দান পোৱা বুলি ক'লে। অৰ্থতকৈও যে অন্তৰৰ মানৱীয় অনুভূতিৰ মূল্য বেছি, সেই কথাটো কবিয়ে মগনিয়াৰজনৰ পৰা উপলব্ধি কৰিব পাৰিলে। আন্তৰিকতাই যে নিশ্চয়জনৰ মনত আশাৰ সঞ্চাৰ কৰিব পাৰে, তাকে উক্ত কথা কবিতাটিৰ জৰিয়তে ক'বলৈ বিচৰা হৈছে। এতিয়া 2023 পেপাৰখনৰ আলোচনা কৰিম। 23ত আহিছিলে উৰ্মাল শব্দটিৰ অৰ্থ লিখা। উত্তৰ: উৰ্মাল শব্দটিৰ অৰ্থ হ'ল ৰুমাল। কোন দুগৰাকী সাহিত্যিকৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল? উত্তৰ: ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ পয়েমছ ইন প্ৰ'জ আৰু আফ্ৰিকাৰ লেখিকা অলিভ আইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল। যতীন্দ্ৰনাথ দুৱৰা আৰু শিলভদ্ৰৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত গ্ৰন্থ দুখনৰ নাম লিখা। উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থখন হ'ল বনফুল আৰু শিলভদ্ৰই সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থখন হ'ল মধুপুৰ বহুদূৰ। যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য কৃতিৰ চমু পৰিচয় আগবঢ়োৱা। উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাই ছাত্ৰ অৱস্থাৰ পৰাই কবিতা ৰচনা কৰিছিল। তেওঁৰ কবিতা পুথি কেইখন হ'ল উমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। কথা কবিতা একমাত্ৰ কথা কবিতাৰ পুথি। উমৰ তীৰ্থ অনুবাদমূলক গ্ৰন্থ।